অধিকা চিন্তিত মোৰ মতে আছে মুক্তিৰ আলয় যথা ধৰ্ম তথা যথ কিন্তু চোৱাচোন কাৰাই এই মত্যৰ মানৱে নলয় ধৰ্মক আদৰি এইটো মায়াৰে আবৃত মত্যপুৰী আমি তোমার দৰে তো নহ'ব পাৰে বাৰু কোৱাচোন তোমাৰ আগমনৰ উদ্দেশ্য কৰ্মৰ ফল খন্দা কৰা নাই অধিকাৰ এয়াতো বিধিৰ দিশত সকলো কাৰ্য উচিত সময়তে হ'ব কি
হ'ব শুনা কামদেৱৰ মুক্তিখন পাবলৈ আৰু নাই শিক্ষক ভাৰতত অসুৰ ৰাজ সম্ৰাটৰ আক্ৰমণ আমাৰ ভক্তৰ ওপৰত যিমানেই বৃদ্ধি পাব সিমানেই মুক্তিখন ওচৰ চাপিব কামদেৱ সংবিধান বিবৃতি যেতিয়া আজ্ঞা পালে কৰ্তব্য কৰি কি তুমি বৰ চকু তেনে যোৱালি কৰিছে নিজ কৰ্তব্যত যোৱা প্ৰকৰ এতিয়া আমি বিৰাম ঈশ্বৰ তোমালোকৰ বাৰ্তালাপ বুজি পোৱাটো সঁচাই নাজানো যে বৰ্ষে কি কৰ্তব্য পালনৰ দীঘল বাৰ্তা আৰু কি কৰ্তব্যৰ পালে সমীক্ষা যি নহওক তোমালোকৰ বাৰ্তালাপ বুজিবলৈ আমিও নকৰোঁ চেষ্টা ব'লা কানাই সন্দেহ কৰোঁগৈ বিশ্ৰাম